Mama, I love you. Mama, I love you. Mama, I love you. Hey guys, welcome back to Biki Vlogs. আজি আমি গৈ আছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি মামাক লগ কৰিবলৈ গৈ আছো লগৰটো গৈ আছে বলক আজি ক'ত গৈছো আপোনালোকক কৈ আছো ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে চাব বুলি মই আশা কৰিলো তেতিয়াহ'লে বলক ভিডিঅটো আৰম্ভ কৰো হাহা भाई लोग पहुंच गया हम लोग यहाँ पर या সকলো আহি পাই গ'ল বাইকত আজি গৈ আছো বাইক ৰাইড কৰি বিজেপি পাৰ্টি সবৰ বাইকত বান্ধি লৈছে এয়া গাইসকল এয়া চবে বান্ধি লৈছে নিজৰ নিজৰ বাইকত Go, go, go. ভাঙি লিছিলে এখন তো সময় বিকাশ বান্ধি লিছে দেখিলে ওই যে বিকাশ বান্ধি লিছে ইয়া সব বিয়সি চাই ইমান সুন্দৰকৈ ফুলৰ বাগিচা ইয়া সব ওয়াও beautiful pictures ওই বম কিবা এটা কৈ দে আজি ক'ত গৈছো কৈ দে আজি কিবা ক'ত গৈছো কৈ দে মই কৈ দিছো আজি গৈ আছো আমি বৰপথাৰ মামাক লগ কৰিবলৈ আৰু কিনো বস্তু আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টোত আৰু আমাৰ গৈ আছে সকলো ৰাইডাৰ তো চাই থাকক ভিডিঅ'টো আৰু এনজয় কৰক বলক এইখন হৈছে গৰম পানী ৰিজাৰ্ভ ইয়াক ইমান ডাঙৰ বাপৰে আমাৰ ৰাইডাৰসকলক লগ পাই গ'লে এয়া গাইসকল সব লগাই রকমের বাইক বাপরে বাইকে বাইক আমি আহি পালোহি এয়া চাওক আপোনালোকক কিনো বাইক লাগে ডিউক লাগে কেটিএম লাগে আপাচি লাগে পালচাৰ লাগে গ্লামাৰ লাগে সব বাইক চাবলৈ পাব এয়া চব চবে গৈছে আমাৰ বিজেপি পাৰ্টি ফাইনেলি আমি বৰপথাৰ আহি পালোঁ গোটেই মানুহে গোটেই ভিৰে আছক আজি সভা আছে চ' গাইজ কিবা এটা কৰি আছা অঁ এয়া চব গোটেই মানুহ একদম গোটেই ভিৰে আৰু আপোনালোক ৰকমৰ বাইক পাবি আৰু ইয়াৰ ছোৱালীও পাবি মাইকীও পাবি ছোৱালীও পাব মাইকীও পাব ইয়াত কিমান ধুনীয়া ইয়াৰ আমাৰ বাইদেউ আমাৰ গাইসকল গৈ আছে আজি বিশাল নিৰ্বাচনী জনসভা আছে চাই থাকক ইतना মজা পাপা কি পৰি দেখো ভাই লোক দি আছে ড্ৰোন শ্বট
বিজেপি পাৰ্টি আছো গোটেই দল এয়া গৈ আছে আমাৰ মুদিক লগ কৰিব মুদি আহিব নে সৰ্বানন্দ সোণোৱাল আহিব আমি নাজানো এতিয়া তাকে পাওঁ লগ কৰিমেই আৰু আহিব নে মামা আহিব আমি একো নাজানো বৰ্তমান যাকে পাম আৰু লগ কৰিহে যাম আৰু ইয়াত খিচিৰি দি আছে একদম গম গম খিচিৰি শুকাই দিওঁ খিচিৰি দি আছে ন ল'ব পাৰো ন একদম গম গম খিচিৰি খাবা আৰু সকলো গাইজ খিচিৰি খাইছে এয়া আমি খিচিৰি খাই আহি গ'লো এয়া ভাষণ শুনিবলৈ সন্ধিয়া সময়ৰ পিছতে আমাৰ মামা আহিব চাই থাকক ভিডিঅ'টো এয়া চক আহি পালেই মামা মামাৰ কথা কৈ থাকে এয়া মামা আহিছে মামা 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 আহিছে এয়া মামা আহি পোৱাৰ লগে চাৰিওপিনে মানুহে গোটেই ঘেৰি লৈছে চব মামা আহি আছে আমাৰ পিনে এপাক ঘূৰি আহিছে বাগৰুম্বা নাচিবৰ বাবে বহু যুৱতীক মই দেখা পাই আহিছোঁ তেওঁলোকে আজি মামাক লগ পাই বহুত ভাল লাগিল Mama, Mama, I love you. Mama, I love you. Mama, I love you. Mama. Mama itu ya Mama suap. ঘরে ঘরে আই মাত্রিয়ে উজালাবে গ্যাস পাই অপরাধী আর বাহিব ঔদ্যোগিকরণ হোক দলীয় পেট্রোল বিনিয়োগ 40,000 কোটি হল নুমল নিগম রিফাইনারি তিনিগুণ ডাঙৰ হ'ব আৰু তেল আৰু গেছ উন্নতি অসমলে আহিব ৰাস্তা পকী হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা বহু सरकार आपको आबाद मोदी सरकार যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ঘৰত এটা অৰুণোদয় দি দিব বুজি পালে না নাই কথাটো যদি ৰেচন কাৰ্ডখন আছে তেতিয়ালে 10 তাৰিখে অৰুণোদয় সোমাই যাব আর যদি রেশন কার্ড নাই বায়োমেট্রিক ডায়োমেট্রিক দুই এটা ব্লক হয়ে আছে
সেইকেইটাক ৰেচন কাৰ্ড দি পেলাই আকৌ অৰুণোদয় দিব লাগিব। বুজি পালেনে? বোলাই মামাকো পাহৰি গৈছে মামা কেমেৰা কোনপিনে ঘূৰাই দিছে অ' ভাই যে আমাৰ বুলেটৰ পিছত আমাৰ মা উঠিব, সি বুলেট পাব। কোনে উঠাব মাক? উঠাব নেকি? হা উঠাব? তেনেকৈ আছে। আজিয়ে উঠাম বুলি ক'লে ছোৱালী আজিয়ে এৰি দিব গৈ পেলাই তহঁতক। আজি মামাক চাবলৈ বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে। ইয়াত চব গোটেই মানুহ মামা এতিয়া আহি গ'ল আৰু আমি এতিয়া কিবা এটা খাবলৈ যাওঁ। ব'লক দাদা ককাইদেউৰ দোকানত যাওঁ। ককাইদেউৰ দোকানত আহিছে। এইটো ককাইদেউ গোটেই আইচক্ৰীম এয়া ওলাই পিনে খাব পাৰি গৈছে। ইমান ভাল আছে ককাইদেউ। গোটেই আইচক্ৰীম ইয়াত আইচক্ৰীম বনাই এইটো আইচক্ৰীম একদম মানে কি মজা লাগে খাবলৈ। এইফালে চব ইপিনে গোটেই আইচক্ৰীম বনাই গোটেই ইয়াত আইচক্ৰীম বনাই ইয়াতে বনাই ইয়াত মেচিন চেচিন চব আছে। আইচক্ৰীম ইয়াতে ইয়াত পেকিং চেকিং কৰে আইচক্ৰীম ইয়াৰ পৰা ছাপ্লাই হয় আৰু ইয়াৰ আইচক্ৰীম ভিডিঅ' বনাবি নালাগে গেয়া ভিডিঅ' আইচক্ৰীম খোৱাটো খাই দিছোঁ। কোনে পইচা দিয়ে মই নাজানো। এতিয়া কিবা ক'ব নেকি? কৈ দিয়া কি ক'ম? কৈ দে কি বিশ্ব মামা আহিছিলে তাৰপিছত আমি চাব আহিলো বহুত 300 টকা তেল ভৰাই দিছে। তাৰপিছত 300 টকাত নহ'ব 600 টকা লাগিব। আমাক 600 টকা লাগিব। আমি তেল পুৰি আছোঁ 600 টকা। আমাক যেনেকৈ নকৰি আমাক বুলেট দিম বুলি কৈছে। বুলেট দিব আমাক। আমাৰ ডিক্টনদা আছে কিবা ক'বা নেকি? কৈ দিয়া আৰু আমাৰ এয়া বৰ্ধন দা এইটো চৰি এইটো বৰ্ধন দা কিবা ক'বা বৰ্ধন দা কিবা ক'বা চ' গাইজ ভিডিঅ' আজি ইমানেই। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে এনেকৈ নতুন ভিডিঅ' পাই যাবলৈ চেষ্টা কৰিব।